নমস্কাৰ সকলোলৈকে আজি মই বিশেষ কাৰণ এটাত ভিডিঅ' বনাব লৈছোঁ। কাৰণটো হৈছে এতিয়া যিহেতু অসম পুলিচৰ চাকৰি এপ্লাই কৰিবলৈ আহি আছে, মানে জুলাইত আহিব। গতিকে সেই লখিমপুৰৰ ছোৱালীজনীয়ে কোৱা আগতে ময়ো সেই কথাটোতেই ছাপোৰ্ট কৰিছোঁ আৰু তাই যিখিনি কৈছে হাইটৰ ওপৰত সেই কথাটো ক'বলৈকে ময়ো আজি এই ভিডিঅ'টো বনোৱা হৈছে। যিহেতু সঁচাকৈ আমাক হাইটটো অকণমান এবাৰ কম কৰি দিয়ক, কাৰণ আমি সদায় এটা আশাবাদী মন লৈ সদায় দৌৰি থাকোঁ, সদায় ফিল্ডত দৌৰি থাকোঁ। এইবাৰ কমকৈ আহিব নেকি হাইটটো অকণমান, আকৌ নেক্সটবাৰ ভাবোঁ এইবাৰ কমকৈ আহিব নেকি, কিন্তু সদায় মানে নাহে। আমি সদায় মানে তাত গৈ পিনে আমি ৰিজেক্ট হ'বলগীয়া হয়। আৰু গেটৰ পৰা যিহেতু ৰিজেক্ট হ'লে সঁচাকৈ মনটো বেয়া লাগে। যিহেতু আমি ইমানখিনি কষ্ট কৰোঁ, মানে অকল আছাম পুলিচ বুলিয়ে নহয় আৰু যিহেতু আমাৰ এইটো কাৰণে ভাল লাগে আৰু এইটো ক্ষেত্ৰত আছাম পুলিচৰ যিহেতু চাকৰিটো চবেই দৌৰি থাকে, চবেই পায়, আমিনো কিয় নোৱাৰিম, সেইকাৰণেহে আমি এই ভিডিঅ'টো বনোৱা হৈছে। বাকী জববিলাকতো দিব পৰা হয়, কিন্তু মানে কি এইটো ভাল লাগে, মানে কি অকল আমি চাপৰখিনি থাকি যাওঁ যে আমাৰো এটা মন আশা আছে ন, এনেকুৱা পুলিচৰ চাকৰি কৰা এটা আশা আছে, নথকা নহয়। সেইকাৰণে মানে কৈছোঁ এবাৰতো ফিল্ডখনত এবাৰ দৌৰি চাব মানে মন যায়, নহয় জানো? এবাৰতো দৌৰি চাব আমাৰো মন যায়, কেনেকৈ পাৰোঁ নে নোৱাৰোঁ, তেনেকুৱা এটা মানে আমাৰ মনত ভাৱ হয়, যাতে আমি নোৱাৰিম নেকি, আমাৰ হাইটটোৰ কাৰণেহে আমি তেনেকুৱা হ'লোঁ নেকি, এনেকুৱা মানে এটা দুখ লাগি আহে আৰু ৰিজেক্ট হ'বলগীয়া হ'ল। মানে ঘৰত ক'বলৈও উপায় নাই আৰু ভাষাহীন আমি, ঘৰত কি হ'ল এনেকৈ সুধিলতো আমি মানে ক'ব নোৱাৰোঁ, এই হাইটটোৰ কাৰণে ওলাই আহিবলগীয়া হ'ল, মানে সেইটো ক'বলৈ আমাৰ বহুতেই দুখ লাগে। সেইকাৰণে হিমন্ত মামাই এবাৰ আমাৰ ৰিকুৱেষ্টটো সঁচাকৈ এবাৰ মানি ল'ব বুলি আমি আশাবাদী। আৰু এই ভিডিঅ'টোৰ যোগেদি আমি ইয়াকে ক'ব বিচাৰোঁ যে আমাক এইবাৰ অকণমান হাইটটো কমাই দিয়ক, আৰু আমি এবাৰ সম্পূৰ্ণ আশাবাদী আমাক অকণমান হ'লেও হাইটটো কমাই দিব বুলি, আৰু এইবাৰ আমি দৌৰিব পাম বুলি আশাবাদী। গতিকে হিমন্ত ছাৰক আমাৰ ৰিকুৱেষ্টটো যাতে মানি লয় তেখেতে, আৰু আমাক সকলোৱে ছাপোৰ্ট কৰে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰে। ধন্যবাদ।